মই এই মুহূৰ্তত য'ত উপস্থিত আছোঁ মোৰ পিছফালে আপোনালোকে দেখিছে এয়া পশ্চিম পিনৰ পৰা বৈ আহিছে কালপানী নৈ আৰু এই নৈখন ইয়াতেই শেষ হৈছে আৰু এইফালে উত্তৰ ফালৰ পৰা বৈ আহিছে কুম্ভীৰা বিলৰ পৰা কুম্ভীৰা নৈ আৰু এই পশ্চিম ফালৰ পৰা বৈ অহা কালপানী নৈখন ইয়াতে শেষ হৈছে আৰু উত্তৰ ফালৰ পৰা বৈ অহা কুম্ভীৰা নৈখন ইয়াতে শেষ হৈছে অৰ্থাৎ এই ঠাইখিনি হৈছে কালপানী আৰু কুম্ভীৰা নৈৰ সংগমস্থল আৰু ইয়াতেই উৎপত্তি হৈছে পবিত্ৰ পল্লা নদী যি পল্লা নদীৰ এক গৌৰৱ ইতিহাস আছে এই পল্লা নৈৰ লগত শংকৰী সংস্কৃতিৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে আৰু এই পল্লা নৈ এটা সময়ত নাৱেৰে ব্যৱসায় বাণিজ্য কৰাৰ অন্যতম উপায় আছিল যি ঠাইত আচলতে এই কুম্ভীৰা নদী কালপানী নৈ শেষ হৈছে কুম্ভীৰা আৰু কালপানীৰ সংগমস্থল আৰু এইখিনি ঠাইৰ পৰাই পবিত্ৰ পল্লা নৈৰ উৎপত্তি হৈছে আৰু এই ঠাইখিনি এখন ঐতিহাসিক ঠাই আৰু এই ঠাইখনৰ নাম হৈছে ৰাজধাকমাল হাউলিৰ বৰনগৰীয়া ৰজা চণ্ডী বৰুৱাই ভুটীয়াসকলক ভেটা দিবৰ কাৰণে ৰাজধাকমালত এগৰাকী বিষয়া নিয়োগ কৰিছিল আৰু তেওঁ আছিলে সনাতন বৰুৱা আৰু এই ঠাইখিনিৰ পৰা পশ্চিমে কাহিধামত এগৰাকী বিষয়া নিয়োগ কৰিছিল তেওঁ আছিলে কাহিৰাম হাতী বৰুৱা এতিয়া আমাৰ কথাখিনি হৈছে যে এই ৰাজধাকমালৰ বিষয়ে জানিবলগীয়া অনেক কথা আছে আমি সেই কথাখিনি আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ যে স্থানীয় লোক আছে তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম এই ঠাইখন এতিয়া কেনেকৈ আছে কি পৰিস্থিতিত আছে ইয়াত আচলতে চৰকাৰে কৰিবলগীয়া কোনখিনি আছে এই গোটেইখিনি কথা আজিৰ ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমি ৰাজধাকমালৰ এগৰাকী স্থানীয় ব্যক্তিক লগ পাইছোঁ দাদা আপোনাৰ নামটো কি আছিলে বিষ্ণু কি লিখে বিষ্ণু বসুমতাৰী আচ্ছা আমি ইয়ালৈকে আহি দেখিছোঁ যে আমাৰ পিছফালে যিখিনি ঠাই আছে এইফালে পশ্চিম ফালৰ পৰা বৈ আহিছে কালপানী নৈ আৰু কালপানী নৈ ইয়াতে শেষ হৈছে আৰু উত্তৰ ফালৰ পৰা বৈ আহিছে কুম্ভীৰা নদী এই যি কুম্ভীৰা নদী আৰু কালপানী নৈ শেষ হৈছে আৰু ইয়াৰ পৰাই আৰম্ভ হৈছে পবিত্ৰ পল্লা নদী দাদা আমি ইয়ালৈকে আহি দেখিছোঁ যে এই ৰাজধাকমালৰ যি প্ৰাকৃতিক পৰিৱেশ ইয়াৰ যি নৈসৰ্গিক সৌন্দৰ্য অত্যন্ত ধুনীয়া আৰু ভাল লগা আমাকো আচলতে আকৃষ্ট কৰিছে এতিয়া ইয়াত ধৰক মানুহ যদিও আহে কিন্তু ইমানো নাহে এতিয়া চৰকাৰে যদি ধৰক ব্যৱস্থা লয় যে ইয়াত যদি পিকনিক স্পট কৰে বা বনভোজস্থলী কৰে তেতিয়াহ'লে ইয়ালৈকে মানুহ অহাৰ এটা সম্ভাৱনা হয়তো হ'ব গতিকে আপুনি কি ভাবে চৰকাৰক আপুনি বিচাৰে নেকি যে চৰকাৰে আচলতে ইয়াতে বনভোজস্থলী কৰক মানে ইয়াৰ দ্বাৰা এই ঠাইখিনিৰ যি আচলতে ঐতিহ্য ৰজাদিনীয়া যি গৌৰৱ সেই কথাখিনিৰো এটা মূল্যায়ন হ'ব আৰু আপোনালোকৰ ইয়াৰে যিখিনি স্থানীয় মানুহ আছে তেওঁলোকেও হয়তো সেই সময়ত সেই পিকনিক স্পটৰ যোগেদি স্বাৱলম্বী হোৱাৰ এটা বাট নিশ্চয় মুকলি হ'ব এই ৰাজধাকমালৰ যিখিনি ধৰক বাসিন্দা আছে বা মানুহ আছে এটা সময়ত ৰজাই আচলতে ইয়ালৈকে তেওঁলোকক লৈ আহিছিল বা আপোনালোকৰ পূৰ্বপুৰুষসকলক লৈ আহিছিল এতিয়া ইয়াতে ৰজাৰ ধৰক আমি শুনিছোঁ যে স্মৃতিসৌধ বুলি ৰজাৰ চিনচাপ তেনেকৈ আছে এতিয়া সেই কথাখিনি আছেনে বাৰু চিনচাপ তেনেকৈ আছেনে হয় স্মৃতিসৌধ আছে মানে আৰু তাত আপোনাৰ কিবা মেলা হওক বা পূজা পাতল তেনেকৈ সেইখিনি ঠাইতে হয় চাগে পূজা পাতল হয় আৰু পূজা হয় এইটো কাৰ্তিক মাহত হ'ব পূজা কাতি মাহত হয় বহাগতো হয় তাৰমানে আপুনি ক'ব খুজিছে ইয়ালৈকে যে ৰজাই আপোনালোকৰ পূৰ্বপুৰুষসকলক আনিছিল বা
এতিয়া তাৰ চিনচাপ হওক বা ৰজাৰ যি চিনচাপ সেইখিনিৰ যথেষ্টখিনি সমল ইয়াতে আছে। ঠিক আছে বাৰু, আপোনাক লগ পাই ভাল লাগিল, বহুত বহুত ধন্যবাদ। এইখিনি সময় দিলে আকৌ আমি ইয়ালৈকে কেতিয়াবা আহিম, আকৌ লগ পাম হা। নিশ্চয়, ধন্যবাদ। আমি আৰু এগৰাকী ব্যক্তিক লগ পাইছোঁ, তেওঁ অকণমান দূৰৰ পৰা আহিছে। আপোনাৰ ঘৰ? মোৰ খৰাহলি। আজি এই ৰাজঢাকমাল, বিশেষকৈ পল্লা নদীৰ যি উৎপত্তিস্থল, ইয়ালৈকে আহি আপোনাৰ অনুভৱ কেনেকুৱা? মই বহুদিন ধৰি ভাবি আছিলোঁ যে ৰাজঢাকমালত যাব লাগে, আৰু আজি দুৰ্গা পূজাৰ বন্ধ উপলক্ষে আমি ইয়াত আহি উপস্থিত হ'লোঁ। আৰু যথেষ্ট ভাল ঠাই, প্ৰাকৃতিক পৰিৱেশত মনোমোহা এটা দৃশ্য। তো যিহেতু ইয়াত দুটা মানে নদী একেলগ হৈছে সংগমস্থল, পল্লা নদীৰ উৎপত্তিস্থল, তো ইয়াত এটা ঐতিহাসিক ভেটিও যেনেকৈ আছে তেনেকৈ ইয়াত প্ৰাকৃতিক পৰিৱেশো ভাল, সেইকাৰণে ইয়াত আমি আহোঁ। এতিয়া আপুনি যিহেতু কৈছে যে এই ঠাইখনৰ গুৰুত্ব আছে, আৰু পবিত্ৰ পল্লা নদীৰ উৎপত্তিস্থল, কুম্ভীৰা আৰু কালপানী নৈৰ সংগমস্থল, আৰু এই ঠাইখনৰ নাম ৰাজঢাকমাল, ৰজাদিনী এটা ঐতিহ্য আছে। এই ঠাইত চৰকাৰে বনভোজস্থলী কৰাৰ কিবা প্ৰাসংগিকতা আছে বুলি আপুনি ভাবেনে? ইয়াত বনভোজস্থলী কৰাৰ প্ৰাসংগিকতা বুলিয়েই নহয়, ইয়াত আচলতে বনভোজস্থলী হ'ব লাগে। যিহেতু ইয়াৰে নাতি দূৰত মানাসত মানে বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহে পৰ্যটনস্থলীৰ হৈছে। তো ইয়াতো এটা ভাল পৰ্যটনস্থলী হ'ব পাৰে চৰকাৰৰ সদিচ্ছা হ'লে, আৰু ইয়াৰ যিখিনি ইয়াৰ সাধাৰণ মানুহ, তেওঁলোকৰ এটা ব্যৱসায় বাণিজ্যৰ এটা পথ সুগম হ'ব বুলি আমি ভাবোঁ। তাৰমানে আপুনি ক'ব খুজিছে যে ইয়াৰ যিখিনি স্থানীয় মানুহ আছে, তেওঁলোকেও নিজকে সংস্থাপিত কৰাৰ বা স্বাৱলম্বী কৰাৰ এটা বাট মুকলি হ'ব। তাৰ লগে লগে ৰাজঢাকমালৰ বিষয়েও মানুহে কিছু কথা জানিব, আৰু যিহেতু দুখন নদীৰ সংগমস্থল আৰু পল্লা নদীৰ উৎপত্তি ইয়াৰ পৰাই হৈছে, যে সেই কথাখিনিও মানুহে জনাৰ কাৰণে বা এই কথাখিনি অকণমান মানুহৰ মাজলৈ লৈ যোৱাৰ কাৰণে নিশ্চয় সুবিধা হ'ব। যিহেতু এখন ৰজাদিনীয়া ঠাই, আৰু ৰজাই মানে চকী হিচাপে স্থাপন কৰিছিল, বা কিছু প্ৰাচীন কীৰ্তিস্ত চিহ্নবোৰো ইয়াতে ৰৈ গৈছে, সেইখিনি সংৰক্ষণৰ ব্যৱস্থা কৰিলেও মানুহে উপকৃত হ'ব। আৰু চৰকাৰখনে যদি ইয়াত বনভোজী কৰে, তেতিয়াহ'লে দুটা মানে এটা ভাল এটা পৰ্যটনস্থলী কাৰণে হ'ব পাৰে, কাৰণ ৰজাদিনীয়া ঠাই আৰু নদীৰ যি ইয়াৰ প্ৰাকৃতিক মনোৰম যি দৃশ্য, এইখিনিয়ে মই ভাবোঁ সাধাৰণ যিসকল বনভোজত যিসকল সাধাৰণ মানুহ যায়, তেওঁলোকৰ কাৰণে এটা উৎকৃষ্ট স্থান হ'ব। আৰু আপোনাক লগ পাই ভাল লাগিল, বহুত বহুত ধন্যবাদ। আৰু আমিও সেই কথাখিনি চৰকাৰলৈ অনুৰোধ জনাম যে চৰকাৰে যদি সেই কথাখিনি গুৰুত্ব সহকাৰে লয়, তেতিয়াহ'লে এই ঠাইখিনি আচলতে বনভোজস্থলী আৰু পুৰণি যি কীৰ্তিচিহ্ন, তাৰ সংগ্ৰহ, তাৰ প্ৰসাৰ কৰাৰ কাৰণে অত্যন্ত এটা প্ৰাসংগিক বিষয় হ'ব। পল্লা নদীৰ উৎপত্তিস্থল আৰু ঐতিহাসিক ৰাজঢাকমালৰ বিষয়ে আপোনালোকক কিছু কথা জনালোঁ। আপোনালোকৰো যদি কিবা ক'বলগীয়া আছে নিশ্চয় কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী ভিডিঅ'ত ৰাজঢাকমালৰ আৰু কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু তাৰ লগে লগে মই কৈছোঁ যে পল্লা নদী, পবিত্ৰ পল্লা নদীৰ বিষয়েও সবিশেষ আপোনালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম। আজিলৈ নমস্কাৰ।